Hi guys. Hello everyone. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল সকলো সুস্থ থাকক ঘৰতে থাকক অলপমান শাৰীৰিক অসুস্থতাৰ বাবে মই কেইদিনমান ভিডিও দিব পৰা নাছিলো কিন্তু বৰ্তমান মই সুস্থ হেতু কাৰণে আপোনালোকলৈ ভিডিও লৈ আহিলো আৰু আপোনালোকৰ কাৰণে ভিডিও নবনোৱাকে থাকিবও নোৱাৰো হেতু কাৰণে জলদি ভাল হলো ঠিক আছে গাইস আমাৰ আজি চ্যালেঞ্জটো কি আছে আপোনালোকে চক আৰু আপোনালোকে যদি ভাল পায় তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব কাৰণ আপোনালোকে আগৰ ভিডিও বিলাকতো একো কমেন্ট কৰা নাই যে আমি নেক্সট কেনেকুৱা ভিডিও লৈ আহিম মানে আপোনালোকে চাগে ভিডিওটো নাচাই হেতু কাৰণে কবলে পাহৰি যায় আপোনালোকে চাব ভিডিওটো অকমানো স্কিপ নকৰাকে নিশ্চয় ভাল পাব আমি আপোনালোকৰ কাৰণে সদায় এটা ইন্টাৰেষ্টিং ভিডিও লৈ আহি থাকিম যদি নতুন ভিডিও পায় তেতিয়া হলে আপোনালোকেও ভাল পাব তো আপোনালোকে কি বিচাৰে হেতু কলে আমি নতুন ভিডিও আনিব পাৰিম নতুন ভিডিও হলে আপোনালোকেও ভাল পাব আৰু আজি আমাৰ সকলোৰ কাৰণে এটা দুখৰ দিন কাৰণ আমাৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আজি মৃত্যু হৈছে তেওঁৰ আত্মা যতে থাকক সুখে থাকক সুশান্তিৰে থাকক আমি তাৰে সকলোৰে কামনা কৰিছো তেতিয়া হলে বাকি সকলোবোৰ বাদ দি স্মৃতি জলৰ तमाम ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ভিডিওটো হ'বলৈ গৈ আছে মোমো চ্যালেঞ্জৰ ওপৰত ইয়াত আছে প্ৰায় 30টা মোমো আমি ভাগ কৰিলম দুইজনে কোনে কিমান খাব পাৰে সাম এটা টাইম লিমিট দিয়া থাকিব টাইমটোৰ ভিতৰত কোনে কিমান খাব পাৰে সাম আৰু জানে আপোনালোকে আমাৰ চ্যালেঞ্জিং ভিডিওত এটা পানিশমেন্ট থাকে আজিও হেতু পানিশমেন্ট হ'ব দুৰ্ভাগ্যবশতঃ ইয়াৰ আগৰ ভিডিওটোত আমাৰ ভিডিওটো পানিশমেন্ট কোনেও নাপালে কাৰণ হেতু ড্ৰ আছিল আৰু তাৰ আগৰ পানিশমেন্টটো আপোনালোকে দেখিছে সদায় পানিশমেন্টটো এনেকুৱা থাকিব যে মানুহে কষ্ট কৰিব লাগে ন কি কয় গাইস এনেকুৱা হলে কি হয় আপুনি ধৰক হাৰিব নিবিচাৰিব ন তেতিয়া হলে আহক আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো মই মোমোখিনি ভাগ কৰি ললো এটা সাইডত আছে 15টা আৰু এটা সাইডত আছে 15টা আৰু এয়া আমি চাটনিখিনি লৈ লৈছো বেলেগকে চাটনিত লগাই পেলাই খাব লাগিব চাটনিটো কিন্তু খাব লাগিব চাটনিটো খাবই লাগিব দেই চাটনিটো নাখালে নহব কাৰণ সব বস্তু খাব লাগিব আৰু এয়া আমি জুস লৈ লৈছো খাবলে আমাৰ ভিডিও তেতিয়া হলে আজি আমি আৰম্ভ কৰো টাইমাৰটো সেট কৰি লৈছো 5 মিনিটৰ কাৰণে 5 মিনিটত কোনে কিমান খাব পাৰে হেতুৱে চাম এটো 5 মিনিটৰ কাৰণে টাইমাৰ সেট কৰি থোৱা আছে হয়তো আপোনালোকক ফোকাসত নাহিব পাৰে লাইটটো অন কৰি দিয়া স্টার্ট আজি একদম টেনশনে সাইলেন্ট মোডত চলি আছে রাইস আজিও পানিশমেন্ট নিম বহুত জ্বলা আৰু পইণ্টে চ্যালেঞ্জটো মোৰ কাৰণে আৰু এক্সট্ৰা চ্যালেঞ্জ হৈছে কাৰণ মই উইদাউট স্মেল আৰু ইয়াত টেষ্টত খাইছো ৰাইস কোনা নেকি মানে যেন 5 মিনিটৰ তেৱাৰ অকণ বেছিয়ে হৈ গ'ল 1 মিনিট 19 সেকেন্ড আছে
খাব পৰা কেপাচিটিটো তেওঁ বহুত বেছিয়ে আছে নাই দে মোৰ চ্যালেঞ্জৰ পাৰ্টনাৰ চেঞ্জ কৰিব লাগিব আননোন পাৰ্সনক ধৰি মাতি আনিব লাগিব আৰু চাব লাগিব যে সঁচাকৈ মোৰ কেপাচিটি নাই নে এওৰে অকণমান বেছি সেইটো হয় পিছে আপোনালোক যদি কোনোবা চ্যালেঞ্জ কৰিবলৈ ইণ্টাৰেষ্টেড হয় কমেণ্ট সেকশনত জনাব সেইটো হয় 11 सेकंड लेफ्ट 9 8 6 5 2 1 টাইম খতম তেতিয়াহলে ৰাইজ দেখিলে আজি আমাৰ চ্যালেঞ্জ ভিডিওটো ইয়াতে খতম হ'ল আপোনালোকে দেখিছে আপোনালোকৰ মাজত ৰিজাল্ট আছে এভাগ মোৰ আছিলে এভাগ তেওঁৰ আছিলে কোন জিকিলে কোন হাৰিলে আপোনালোকেতো গম পালে আৰু এনেকে খাব বুলি মই ভবাই নাছিলো আৰু মই ভাবি আছিলো খাওতে ভাবি আছিলো যে মই জিকি আছো কিন্তু লাষ্টত তেওঁৰ যেতিয়া থালখন মই দেখিলো মই হাঁহিতে থাকিব নোৱাৰা হৈ গলো খাবই নোৱাৰিলো লাষ্টৰখন আগৰ ভিডিও কেটাৰ নিচিনাকে আজিও মই পানিশমেন্ট লবলৈ ৰেডি হৈ গৈছো তুমি পানিশমেন্ট দিবলৈ ৰেডি হৈ গলানে অলৱেজ ৰেডি মনতে চাগে ভাবি আছে কি দিম বুলি কি কৰিম বুলি ধেৰ চিন্তা কৰা আছে ৰাইজ কিন্তু তাই গাটো ভাল নহয় এটো কাৰণে আজি সৰু কিবা এটা দিও যোনটো আমাৰ লোৱা চালিবোৰে সৰুতে প্ৰেক্টিস কৰিছিলে সবে পাহৰি গৈ আছে তো তেনেকুৱা কিবা এটা পানিশমেন্ট হক যোনটো সবৰে মনত পৰি যাওক সবে ঘৰত প্ৰেক্টিস কৰক কি কয় তো আজিৰ স্মৃতিৰ বাবে এটা পানিশমেন্ট আছে পানিশমেন্টটো হ'ল স্মৃতিয়ে 100 to 1 উল্টাকে গাব লাগিব কি কয় ৰাইজ ভাল হৈছে নে বেয়া কমেন্টত লিখিবলৈ নাপাহৰিব ঠিক আছে মই চ্যালেঞ্জটো একসেপ্ট কৰিছো বৰ তাৰ আগতে আমি এখিনি অতৰাই লওঁ নালাগে মই খাই থাকিম এতিয়াও খাবলৈ এৰা নাই টাইমাৰটো যদি অফ নহলেহেঁতেন মই খালোহেঁতেন ৰাইজ ৰখাই দিলে টাইমাৰে তেতিয়াহলে মই মোৰ আজি পানিশমেন্টটো একসেপ্ট কৰিছো কি ক'বলৈ কৈছিলে 100 ৰ পৰা 1 ক'বলৈ গাবলৈ কৈছিলা ন উল্টাকে ঠিক আছে বৰ তেতিয়াহলে 100 99 98 97 96 95 94 93 92 91 90 89 18 88 86 85 84 83 82 81 80 79 78 77 76 75 74 73 72 71 60 70 বা 60 পালে ৰাইজ মই খোৱাত গুৰুত্ব দিছো দেই 70 69 60 69 69 69 69 68 60 अरे रोबा 69 68 67 60 6 65 64 63 62 61 50 sorry 60 60 60 59 58 57 57 57 56 55 54 53 52 51 50 49 48 47 46 45 44 43 42 41 40 39 38 37 36 35 34 33 32 31 30 29 28 27 26 25 24 23 22 21 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 5 4 3 2 1 done আৰু মোক খালিও খালি তেতিয়াহলে আজি আমাৰ এই ভিডিওটো এইকণতে সমাপ্ত কৰিছো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমি আমাৰ আগৰ ভিডিওসমূহ চাবলৈ নাপাহৰিব আপোনালোকে সম্পূৰ্ণ ভিডিওটো অকণমান স্কিপ নকৰাকৈ চাব
তেতিয়াহে ভিডিঅ'বোৰ চাওঁতে মজা হ'ব আৰু এনাউন্সমেন্টটো কৰি দিওঁ নেকি ৰাইজ এই মাহৰ ভিতৰত আমি এটা ধুনীয়া ট্ৰেভেলিং চিজ আপোনালোকৰ বাবে লৈ আহিম আপোনালোকে ভিডিঅ'খিনি চাই যাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদিহে আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহে কমেন্টত লিখিব কি বস্তু আমাৰ পৰা আপোনালোকে বিচাৰে কোনটো ধৰক চ্যালেঞ্জ ভিডিঅ' আপোনালোকে আমাৰ পৰা বিচাৰিছে কোনটো এৰিয়াত আমি ট্ৰেভেল কৰিলে আপোনালোকে বিচাৰে তেনেকুৱা কমেন্টখিনি কৰিব কমেন্ট কৰিলে আমি উৎসাহিত হওঁ আপোনালোকে যিমান কমেন্ট কৰে আমি তাৰ পৰা আমি উৎসাহিত হওঁ একদম মোৰ গা ভাল নহয় কিন্তু আপোনালোকক ভিডিঅ' দিবৰ কাৰণে মই বহুত কষ্ট কৰিছো আশা কৰো আপোনালোকে এই কষ্টখিনিৰ ফল আমাক দিব আমাৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সমাপ্ত কৰো নেক্সট ভিডিঅ'ত লগ পাম বাই 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 বাই